নমস্কাৰ বন্ধুসকল, আজি এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আহিছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক এনেকুৱা এটা এপছৰ বিষয়ে ক'ম যিটো এপছ ইউজ কৰি আপোনালোকে বহুতো টকা উপাৰ্জন কৰিব পাৰিব আপোনালোকৰ মোবাইলৰ পৰা। আৰু ফ্ৰেণ্ডছ, আপোনালোকে সেই টকাবোৰ ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টলৈ বা পেটিএম একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি উইথড্ৰল কৰি ল'বও পাৰিব। ফ্ৰেণ্ডছ, এপছটোৰ নাম হ'ল হেল্ল' এপছ। প্ৰায় সকলোৱে জানে এই হেল্ল' এপছৰ বিষয়ে, আৰু বহুতে হয়তো আপোনালোকৰ মোবাইলত এই হেল্ল' এপছটো ইনষ্টল কৰিও ৰাখিছে। ফ্ৰেণ্ডছ, কিদৰে আপোনালোকে এই হেল্ল' এপছৰ পৰা টকা উপাৰ্জন কৰি বেংকৰ একাউণ্টত উইথড্ৰল কৰি ল'ব পাৰিব মই আপোনালোকক দেখুৱাম এই ভিডিঅ'টোত। লগতে ফ্ৰেণ্ডছ, মই আপোনালোকক এই ভিডিঅ'টোতে দেখুৱাম মই হেল্ল' এপছৰ পৰা কিমান টকা ইনকাম কৰিলোঁ আৰু কিমান টকা উইথড্ৰল কৰিলোঁ। লগতে ফ্ৰেণ্ডছ, আপোনালোকক মই লাইভ দেখুৱাম হেল্ল' এপছৰ পৰা কিদৰে টকা বেংকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হয়। ভিডিঅ'টো বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ফ্ৰেণ্ডছ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ফ্ৰেণ্ডছ, এতিয়া সৰু অনুৰোধ কৰিছোঁ, যদিহে আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলোৱা বেল আইকনটো টিপি নটিফিকেশ্যনটো অন কৰি ল'ব। গতিকে বলক ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে আপোনালোকৰ মোবাইলত গুগল প্লে ষ্ট'ৰটো অন কৰি ল'ব। অন হোৱাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত চিম্পলি চাৰ্চ বাৰত হেল্ল' বুলি চাৰ্চ কৰি দিব। ইয়াত আপোনালোকে ওপৰত দেখিব পাইছে হেল্ল' এপছৰ আইকনটো, এইটো ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। মোৰ ফোনত অলৰেডি ইনষ্টল কৰাই আছে, মই ডাইৰেক্ট এইটো অ'পেন কৰি লৈছোঁ। অ'পেন হোৱাৰ পিছত ফ্ৰেণ্ডছ, এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ ওচৰত আহিব। ইয়াত আপোনালোকে সোঁ ছাইডৰ একেবাৰে তলত এটা অপশ্যন দেখিব পাইছে, ইয়াত চিম্পলি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাব। ইয়াত লিখা আছে চাইন আপ। ইয়াত আপোনালোকে মোবাইল নম্বৰ, আপোনালোকৰ ফেচবুক, গুগল আইডি, টিকটক আইডি বা আপোনালোকৰ টুইটাৰ আইডিৰ পৰা এইটো চাইন আপ কৰিব পাৰে। মই চিম্পলি মোবাইল নম্বৰৰ পৰা চাইন আপ কৰিম। অলৰেডি মোৰ একাউণ্ট আছে, আপোনালোকক দেখুওৱাৰ কাৰণে মই এইটো মোবাইল নম্বৰৰ পৰা চাইন আপ কৰি দেখুৱাইছোঁ। মোবাইল নম্বৰটো লিখাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে চিম্পলি এইটো নেক্সট বটনত ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ এটা OTP আহিব। OTPটো ইয়াত অট'মেটিক ৰিডাইৰেক্ট হৈ গৈছে, আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ। OTPটো ৰিডাইৰেক্ট হোৱাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকৰ ওচৰত মোৰ নামটো আপোনালোকে ইয়াত দেখিব পাইছে। যিহেতু মোৰ অলৰেডি এইটো একাউণ্ট খোলা আছে, সেয়ে এনেকৈ আহিছে। আপোনালোকৰ ওচৰত যদি নতুন একাউণ্ট হয়, তেতিয়াহ'লে আপোনালোকৰ ডেট অফ বাৰ্থ আৰু আপোনালোকৰ ইউজাৰ নেম, মানে আপোনালোকৰ নামটো আপোনালোকে লিখিব লাগিব। আপোনালোকে হোম পেজত আহি যাব। হোম পেজত অহাৰ পিছত ফ্ৰেণ্ড, ওপৰত আপোনালোকে এটা হালধীয়া বটন দেখিব পাইছে, পইচাৰ। চিম্পলি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত লিখা আছে আৰ্ণ কেছ এট হোম। ঘৰতে বহি টকা উপাৰ্জন কৰক। ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে ডাঙৰকৈ দেখিব পাইছে গেট ₹250, ইনভাইট ওৱান ফ্ৰেণ্ড। আপোনালোকে যদি আপোনালোকৰ এজন ফ্ৰেণ্ড ইয়াত আপোনালোকে ৰেফাৰ কৰে, তেতিয়াহ'লে আপোনালোকে 250 পাব। হয় ফ্ৰেণ্ডছ, মই যে আপোনালোকক কৈছিলোঁ হেল্ল' এপছৰ পৰা আপোনালোকে কিদৰে বহুতো টকা উপাৰ্জন কৰিব পাৰে, এনেদৰে ফ্ৰেণ্ডছ আপোনালোকে আপোনালোকৰ বন্ধু ৰেফাৰ কৰি কিনে আপোনালোকে হেল্ল' এপছৰ পৰা পইচা ইনকাম কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকে যদি আপোনাৰ এজন বন্ধু ৰেফাৰ কৰে, তেতিয়াহ'লে হেল্ল' এপছৰ পৰা আপোনালোকে 250 ইনকাম কৰিব পাৰিব। ফ্ৰেণ্ডছ, ইয়াত তলত দেখিব পাইছে বেলেঞ্চ বুলি, এইটো আপোনালোকৰ বেলেঞ্চটো ইয়াত দেখুৱাব। মোৰ বেলেঞ্চ এতিয়া আপোনাৰ 55 টকা 1 পইচা আছে। ফ্ৰেণ্ডছ, ইয়াত তলত দেখিব পাইছে ডেইলি চেক ইন লিখা আছে। ইয়াত আপুনি যিমান দিন হেল্ল' এপছ খুলিব, যেতিয়া আপুনি এই পইচা বটনত ক্লিক কৰিব, ইয়াত আপোনালোকৰ ডেইলি চেক ইনটো হৈ যাব। একচুৱেলি মোৰ এইটো আগতে আছে একাউণ্ট খোলা, কিন্তু মই 2-3 দিনমানৰ পৰা এইটো ইউজ কৰা নাই, সেয়ে আজি আৰু 1ৰ পৰা আৰম্ভ হৈছে। ডেইলি চেক ইনটো কমপ্লিট হোৱাৰ বিনিময়ত ফ্ৰেণ্ডছ, আপোনালোকে কইন পাব। আপোনালোকে ইয়াত দেখিব পাইছে ডে 1ত আপোনালোকে 100টা কইন পাব, আৰু যিমান কইন আপুনি পাব, কইনটো ৰাতি, মানে ইয়াত মই আপোনালোকক দেখুৱাই দিছোঁ, ইয়াৰ কইন উইল বি কনভাৰ্ট ইনটু কেছ বিফ'ৰ 3 AM এভৰি ডে। ফ্ৰেণ্ডছ, আপোনালোকে যিমান কইন পাব, কইনটো আপোনালোকৰ ৰাতি 3টা বজাৰ আগত, ৰাতিপুৱা সময়ত, মানে ৰাতিপুৱা 3টা বজাৰ আগত আপোনালোকৰ পইচালৈ কনভাৰ্ট হৈ যাব। তাৰ তলত ফ্ৰেণ্ডছ, আপোনালোকে কিছুমান ইয়াত টাস্ক দিয়া আছে, এই টাস্কখিনি কমপ্লিট কৰিলেও আপুনি কইন লাভ কৰিব পাৰিব। তাৰ তলত এটা বক্স দেখিব পাইছে আপুনি ৰাইট ছাইডত, ইয়ান কেছ বুলি এটা বাকচ দেখিব পাইছে। এই বাকচটোত যদি আপুনি চিম্পলি ক্লিক কৰে, তেতিয়াহ'লে আপুনি কংগ্ৰেচুলেশ্যনছ ইউ গট 20 কইন, এনেকৈ আপোনালোকে প্ৰতিটো ঘণ্টাত এবাৰ এইটোত টাচ কৰিব পাৰিব। এবাৰ টাচ কৰিলে আপুনি 20টাকৈ কইন পাব। ফ্ৰেণ্ডছ, তাৰপিছত মই আপোনালোকক দেখুৱাই দিছোঁ মই কিমান টকা হেল্ল' এপছৰ পৰা ইনকাম কৰিছোঁ। জানিবলৈ ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত গেট 250ত মই ক্লিক কৰি দিব। তলত আপোনালোকে দেখিব পাইছে ইনভাইট ফ্ৰেণ্ড, মই মোৰ 12জন বন্ধুক মই ৰেফাৰ কৰিছোঁ, আৰু মই 12জন বন্ধুৰ পৰা ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে দেখি পাইছে অলৰেডি মই 1133.63 পইচা ইনকাম কৰিছোঁ। আৰু ফ্ৰেণ্ডছ, মই পইচাটো কিমান টকা আপোনালোক উলিয়াইছোঁ হেল্ল' এপছৰ পৰা, উইথড্ৰ কিমান টকা কৰিছোঁ, মই আপোনালোকক দেখুৱাব খুজিছোঁ।
ইয়াত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ উইথড্ৰ বুলি এটা অপশ্যন লিখা আছে সিম্পলি আপোনালোকে এইটোত ক্লিক কৰিব ইয়াত আপোনালোকে দেখিব পাইছে ওপৰৰ বেলেন্সটো মোৰ কিমান দেখুৱাই আছে তাৰ তলত মই আপোনাৰ এটা অপশ্যন দেখিব পাইছে আৰ্নিং হিষ্টৰী বুলি ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ উইথড্ৰ 1101 টকা 1101 টকা এতিয়ালৈ মই হেলো এপছৰ পৰা মোৰ ডাইৰেক্ট বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি লৈছো ফ্ৰেণ্ডছ বেংকৰ একাউণ্ট বা পেটিএম একাউণ্ট আপোনালোকে কেনেদৰে লিংক কৰিব ইয়াত আপোনালোকে দেখিব পাইছে এনেকৈ আপোনালোকে ইয়াত উইথড্ৰ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ওচৰত এটা অপশ্যন দেখিব পাব উইথড্ৰ একাউণ্ট বুলি দেখিব ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰিব ফ্ৰেণ্ডছ ইয়াত দেখিব পাইছে অলৰেডি মোৰ পেটিএম একাউণ্ট আৰু বেংকৰ একাউণ্ট লিংক কৰা আছে আপোনালোকৰ ওচৰত ইয়াত আপোনাৰ এড বেংক একাউণ্ট আৰু এটা আপোনাৰ এড পেটিএম একাউণ্ট বুলি অপশ্যন আহিব ইয়াত আপোনালোকে আপোনালোকৰ একাউণ্টবিলাক ইয়াত আপোনালোকে এড কৰি ল'ব মোৰ অলৰেডি এড কৰা আছে এতিয়া মই আপোনালোকক লাইভ কৈছিলোঁ যে আপোনালোকক লাইভ উইথড্ৰল কৰি দেখুৱাম মই আপোনালোকক ইয়াত লাইভ উইথড্ৰল কৰি দেখুৱাম ফ্ৰেণ্ডছ মোৰ একাউণ্টত এতিয়া আপোনালোকে দেখিব পাইছে 55 টকা 1 পইচা আছে মই ইয়াৰ পৰা আপোনালোকৰ 45 টকা উইথড্ৰল কৰি দেখুৱাম উইথড্ৰল কৰিবলৈ আপোনালোকে সিম্পলি ইয়াত 45ত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ইয়াত আহিছে মোৰ পেটিএম একাউণ্ট সিলেক্ট কৰা আছে পেটিএম একাউণ্ট সিলেক্ট কৰা মই এতিয়া আপোনালোকে সিম্পলি কনফাৰ্ম বুলি লিখা আছে ইয়াত সিম্পলি কনফাৰ্ম ক্লিক কৰি দিব এতিয়া আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ মোৰ বেলেন্সটো হৈ গৈছে 10 টকা 1 পইচা ইয়াত আপোনালোকে দেখিব পাইছে মেছেজ অলৰেডি আহি গৈছে মোৰ তাৰ পিছত আপোনালোকে এতিয়া উইথড্ৰ হিষ্টৰী দেখিব পাইছে ফ্ৰেণ্ডছ 1140 টকা আৰু ইয়াত তলত আপোনালোকে দেখিব পাইছে উইথড্ৰইং 45 रुपीस 5/6/2020 এতিয়া মই আপোনালোকক দেখুৱাই দিলোঁ ফ্ৰেণ্ডছ মই এতিয়া 45 টকা লাইভ হেলো এপছৰ পৰা উইথড্ৰ কৰিলোঁ মোৰ পেটিএম একাউণ্টত এনেদৰে ফ্ৰেণ্ডছ আপুনি হেলো এপছৰ পৰা বহুত টকা আপোনাৰ বন্ধুবৰ্গক ৰেফাৰ কৰি কিনে আপোনালোকে বহুত পইচা ইনকাম কৰিব পাৰিব আৰু ডাইৰেক্ট বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি ল'ব পাৰিব ফ্ৰেণ্ডছ আপোনালোকে ৰেফাৰ কেনেদৰে কৰিব ৰেফাৰ কৰিবলৈ আপোনালোকে সিম্পলি ইয়েলো বুটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা অপশ্যন আহিব ইয়াত আপোনালোকে গেট 250 এবাৰ ক্লিক কৰি দিব গেট 250 ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ ইয়াত তলত আপোনালোকে দেখিব পাইছে ইনভাইট এণ্ড গেট কেছ তাৰপিছত তাৰে তলত আপোনালোকে ফ্ৰেণ্ডছ দেখিব পাইছে এটা অপশ্যন মাই ৰেফাৰেল কোড এইটো আপোনালোকৰ ৰেফাৰেল কোড হয় ফ্ৰেণ্ডছ ইনভাইট কৰিবলৈ ফ্ৰেণ্ডছ সিম্পলি আপোনালোকে এই কোডটো কপি কৰিব কপি কৰি আপোনালোকে ইনভাইট এণ্ড গেট কেছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ই ডাইৰেক্ট ৰিডাইৰেক্ট কৰি দিব আপোনালোকৰ হোৱাটছআপ একাউণ্টত আপোনালোকে দেখিব পাইছে ৰিডাইৰেক্টিং হৈ আছে মোৰ হোৱাটছআপটো এনেকৈ ডাইৰেক্ট খুলিছে খুলি দেখিব পাইছে এক যাক আপুনি এইটো সেন্ড কৰিব বিচাৰে ইয়াত আপোনালোকে ডাইৰেক্ট এই মানুহ বা আপোনাৰ বন্ধুজনৰ নামটো সিলেক্ট কৰি দিব সিলেক্ট কৰি এইটো আপোনালোকে সেন্ড বুটনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ ইয়াত আপোনালোকে দেখিব পাইছে মোৰ অলৰেডি লিংকটো সেন্ড হৈ আছে আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ মোৰ লিংকটো সেন্ড হৈ গ'ল তলৰ যিটো হেলো বেষ্ট সোশ্যাল এপ এপিকে বুলি এপছ আহিছে এইটো আপোনালোকে সেন্ড কৰিব নালাগে লিংকটো সেন্ড কৰিলে হ'ব ফ্ৰেণ্ডছ আপোনালোকৰ ফ্ৰেণ্ডে যেতিয়া এই লিংকটোৰ পৰা হেলো এপছটো ডাউনলোড কৰি সাইন আপ কৰিব আপুনি 250 ইয়াৰ্ন কৰিব আশা কৰিলোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনাৰ অলপ হ'লেও ভাল লাগিছে ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট সেকশ্যনত গৈ নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব আৰু যদি এতিয়ালৈকে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছ এনেকুৱা টেকনলজি আৰু আৰ্নিং ভিডিঅ' পাই থাকিবলৈ আগলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু এনেদৰে আপোনালোকৰ সাপোৰ্ট দি থাকিব আজিলৈ ইমানে ফ্ৰেণ্ডছ জয় অসম